31 মে'ত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল। তোমালোকৰ যিসকল এবাৰ এইচএছ ফাইনেল এক্সাম দিছে 2023 তেওঁলোকৰ ভাৱে ৰিজাল্টলৈ সকলোৰে মাজত এটা টেনশ্যনৰ সৃষ্টি হৈছে কিমান তাৰিখৰ ৰিজাল্ট দিব। তো তোমালোকে বহুতো নিউজ লাইভত বা ভিডিঅ'ত দেখিছা যে 31 মে'ত এইচএছ যিটো পৰীক্ষা আছে তাৰ ৰিজাল্ট দিয়া হ'ব। তো এইটো কিমান দূৰ সত্য বা কিমান ট্ৰু না ফলছ এইটো বিষয়ক তোমালোকে আজি ডিটেইলছভাৱে মই বুজুৱাই দিম আৰু কম যে এইটো তোমালোকৰ কিমানখিনি সম্ভাৱনা আছে ৰিজাল্ট দিয়া যে 31 মে'ত ৰিজাল্টটো দিয়া হ'ব না নাই এইটো লৈ তোমালোকৰ মাজত যিটো কনফিউজন আৰু প্ৰব্লেম চলি আছে এইটো মই আজি তোমালোকৰ মাজৰ পৰা ক্লিয়াৰ কৰিব বিচাৰিম আৰু তোমালোকক দেখুৱাম যে প্ৰিভিয়াছ ইয়াৰত যিবিলাক ৰিজাল্ট দিয়া হৈছিল সেইবিলাক কিমান তাৰিখত দিয়া হৈছিল আৰু কেনেকৈ দিয়া হৈছিল। তো প্ৰথমে 2018 যিটো ৰিজাল্ট দিয়া হৈছিল সেইটো 31 মে'ত দিয়া হৈছিল আৰু 2019ত ৰিজাল্ট দিয়া হৈছিল 25 মে'ত আৰু 2020ত দিয়া আছিল জুন 25 আৰু 2021ত দিয়া আছিল জুলাই 31 আৰু 2022ত দিয়া হৈছিল জুন 27। তো তোমালোকে এইবিলাক প্ৰিভিয়াছ ইয়াৰৰ যিবিলাক ৰিজাল্ট দিয়া হৈছে এইবিলাক দেখিলে তোমালোকে বুজা পাবা যে এইবাৰ যিটো ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে 31 মে'ত 2023 তো এইটো 99% সত্য হ'ব পাৰে, কিয়নো প্ৰিভিয়াছ ইয়াৰৰ যিবিলাক ৰিজাল্ট আছে সেইবিলাক চালে গম পোৱা যায় যে তোমালোকৰ পৰীক্ষা যিহেতু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হৈছে গতিকে মেট্ৰিক পৰীক্ষাৰ আগতে তোমাৰ ৰিজাল্ট দিয়াটো সম্ভাৱনা বেছি আৰু যিহেতু মেট্ৰিক এইবেলি হায়াৰ ছেকেণ্ডাৰীৰ পিছত ষ্টাৰ্ট হৈছে গতিকে তোমালোকৰ যিবিলাক বহি আছে এইবিলাক প্ৰায় 78% তোমালোকৰ চেক হৈছে আৰু তোমালোকৰ ৰিজাল্টটো অতি সোনকালে দিয়া হ'ব। তো তোমালোকে এইটো ৰিজাল্ট অতি সোনকালে দিয়া হ'ব আৰু ৰিজাল্টৰ মাজত আৰু বহুতো প্ৰব্লেম হৈ আছে যে কিমান গ্ৰেছ মাৰ্ক দিব আৰু কিমান পাছ কৰিব। তো এইবিলাক লৈ টেনশ্যন কৰিব নালাগে, তোমালোকক এইবিলাক গ্ৰেছ মাৰ্ক দিয়া হ'ব বেছিকৈ আৰু ফেইল কৰাৰ সম্ভাৱনা কম থাকিব। আৰু ৰিজাল্ট লৈ যিটো কনফিউজন চলি আছে যে 31 মে' সঁচাকৈয়ে ৰিজাল্ট দিব নে নাই এইটো তোমালোকৰ মাজৰ পৰা আঁতৰাৰ ভাৱে এই ভিডিঅ'টো বনোৱা হ'ল আৰু তোমালোকক ৰিজাল্ট 31 মে'ৰ ভিতৰতে দিয়া হ'ব, কিয়নো প্ৰিভিয়াছ ইয়াৰৰ যিবিলাক কুৱেশ্যন বা যিবিলাক ৰিজাল্ট দিয়া হৈছে সেইবিলাক দেখিলে গম পোৱা যায় যে মে' মাহৰ ভিতৰতে তোমালোকৰ ৰিজাল্টটো দিব লাগে, যিহেতু তোমালোকৰ পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছে গতিকে তোমালোকৰ এইবিলাক লৈ টেনশ্যন কৰি থাকিব নালাগে আৰু এইবিলাক লৈ ভাবি থাকিব নালাগে। তোমালোকে নিজে এইচএছ পাছ কৰাৰ পিছত কি কৰিবা, কোনটো লাইনত পঢ়িবা, তুমি আৰ্টছত আছা বা ছায়েন্সত আছা, কি মেজৰ ল'বা বা কোন লাইনত মেডিকেল লাইনত পঢ়িবা না নীট দিবা ছায়েন্সত হ'লে, তো এইবিলাক লৈ তোমালোকে ভাবিব লাগে আৰু তুমি যদি পৰীক্ষা ভাল কৰি দিছা তেনেহ'লে ৰিজাল্ট তোমাৰ অলৱেজ ভাল হ'ব। গতিকে এইবিলাক লৈ টেনশ্যন নকৰি ভাল কৰি বেলেগ চিন্তা কৰা আৰু বেলেগভাৱে থাকা। তো ভিডিঅ'টো তোমালোকৰ যদি অলপ ভাল লাগি থাকে তেনেহ'লে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ফুল ৱাচ কৰিব, তেনেহ'লে A to Z বুজি পাব। তো থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'।